নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সীমান্ত প্ৰণালৈ। বন্ধুসকল, এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটি খুব ধুনীয়া গীতৰ আজি আমাৰ শ্বুটিং চলি আছে তিনিচুকীয়া মাকুম বেতনী গাঁৱত। খুব ধুনীয়া গীতটি কণ্ঠদান গাইছে মাধুৰিমা গগৈমান আৰু প্ৰাণদীপ আৰু ভিডিঅ'টি অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু চুমি বৰা বাই। খুব ধুনীয়াকৈ আচলতে গীতটি অভিনয় কৰিছে আৰু খুব ধুনীয়া স্পেচিয়েল অৰ্থাৎ 15 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে আপোনালোকৰ মাজলৈ আহি আছে। খুব ধুনীয়া এটি ভিডিঅ', আপোনালোকে সকলোৱে ভিডিঅ'টি আদৰি ল'ব বুলি আশা থাকিল। আৰু আপোনালোকে যদি মোৰ চেনেলটি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধুসকল, কিছু সংখ্যক শ্বুটিঙৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। এতিয়া বৰ্তমান শ্বুটিঙত আছোঁ। খুব ধুনীয়া এটা লোকেশ্যন, নিজৰ গাঁৱতে, আমাৰ বেতনী গাঁৱতে এটি খুব ধুনীয়া গীতৰ শ্বুটিং চলি আছে। 15 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে স্পেচিয়েল। আপোনালোকে সকলোৱে ভিডিঅ'টি চাব পাব। আৰু গীতটি গাইছে এইগৰাকী মাধুৰিমা গগৈ। কি ক'ব? আজি দ্বিতীয় দিনা শ্বুটিং চলি আছে। গীত মানে খুব সুন্দৰকৈ হৈ গৈছে, আপোনালোকে আদৰি ল'ব। গীতটো দুলাইনমান অলপ গাইব নেকি? আহিনৰ ভিজা ভিজা উমলীয়া ৰাতিপুৱাতে দুগালতে চিকুটি মোকে মৰম কৰিবা। বাকীখিনি আপোনালোকে 15 ফেব্ৰুৱাৰী সেইদিনা আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিল। নাই, আহিব 15 ফেব্ৰুৱাৰীত আহি যাব। দাদা, কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি? অনুভৱ কেনেকুৱা? আপোনালোকে সকলোৱে চিনি পাইছেই। খুব ধুনীয়া ডাইৰেকশ্যন আৰু খুব ধুনীয়া কেমেৰা কৰিছে দাদাই। তেওঁ গুৱাহাটী আহিছে। এইফালে আমাৰ হিৰইনী বাইদেউ আৰু হিৰ' দা উঠিছে খেৰৰ ভঁৰালত। দীপজ্যোতি দা আৰু এইফালে চুমি বা পূৰা ওপৰত উঠি গৈছে। এটা লোকেশ্যনত আজি শ্বুটিং কৰি আছোঁ। শ্বুটিং ইতিমধ্যে আৰু কিছু সংখ্যক দৃশ্য আছে। তাৰপিছত আজি শ্বুটিং শেষ হ'ব। অহা 15 তাৰিখে আপোনালোকে ভিডিঅ'টো চাব পাব। নিশ্চয় আপোনালোকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল। এটি খুব ধুনীয়া ভেলেণ্টাইন ডে স্পেচিয়েল, খুব ধুনীয়া এটি কাহিনীৰ লগতে জড়িত হৈ আছে গীতটি। আপোনালোকে সকলোৱে চাবই। পাছফালে আপোনালোকে চাই আছে, দেখি আছে এইফালে শ্বুটিং চলিয়ে আছে, এইফালে দৌৰি আছে, চাইকেল চলাই আছে দীপজ্যোতিদাই। নিশ্চয় আপোনালোকে সকলোৱে চাব ভিডিঅ'টো বুলি আশা থাকিল। মজা ৰাতি চাব লগা হৈছে। এটি খুব ধুনীয়া গীত। আপোনালোকে ভেলেণ্টাইন ডে স্পেচিয়েল কাৰণে এইটো শ্বুট কৰা হৈ আছে বৰ্তমান।